আৰু একবাৰ চাওক না নাজাৰাটো চাওকচোন। ঠাণ্ডা দিনত যেনেকুৱা ঠাণ্ডা লাগে এনেকুৱা ঠাণ্ডা দি আছে ইয়াত। ঠাণ্ডা লাগি গ'ল। এজ অলৱেজ আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমি ৰাস্তাৰ পৰাই। ঘৰৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰা নহ'ল। ঘৰত কিমান থাকিম আৰু এই গৰমত কিমান বৰ খাই থাকিম। তো আজি আকৌ আহিছোঁ আমি এটা নতুন ভিডিঅ' লৈ, এটা নতুন এনাৰ্জি লৈ। ক'ত গৈ আছোঁ আপোনালোকে চাগে গম পাইছেই, থাম্বনেইল চাই পেলাই চাগে গম পাই গৈছে। য়েছ, আমি গৈ আছোঁ মেঘালয়। আৰু আজি যাম চাগে আমি খাচী হিলছ প্লেনিঙৰ মতে, কিন্তু চাওঁ যিমানখিনি ছাকচেছ হ'ব পাৰোঁ নে নোৱাৰোঁ। যদি যাব পাৰোঁ তেনেহ'লে খাচী হিলছত আমি কেম্পিং কৰিম ডাউকি ৰিভাৰৰ ছাইডত। আৰু বাকী কি কি হৈ থাকে ভিডিঅ'ৰ জৰিয়তে আপোনালোককতো দেখাই গৈ থাকিম। এতিয়া আমি পাইছোঁহি, আমি ৰহা পাৰ হ'লোঁ। আৰু আমাৰ লগত কোন কোন আহিছে মই আগত আপোনালোকৰ লগত চিনাকি কৰাই দিম। অ' মাই গড, কেনেকুৱা পল্ট হৈ গৈছে বি। মই এটা কথা নাজানো, আমি যেতিয়া নতুন এটা ৰাইডত আহোঁ, নতুন এটা ট্ৰিপত যাওঁ, প্ৰতিবাৰে ৰাস্তাত এনেকুৱা নহ'লে কিবা এটা মানে এক্সিডেণ্ট এটা দেখিয়ে যাওঁ মানে। যে প্ৰথমবাৰ আমি মাজুলী যাওঁতে আপোনালোকে দেখিছিলে চাইকেল লৈ মানুহ এজন আহিছিল, তেখেতৰ এক্সিডেণ্ট হৈছিল। দিল্লী যাওঁতে তেনেকুৱা কিবা এটা এক্সিডেণ্ট হৈছিল আমি দেখিছিলোঁ। প্ৰতিবাৰ মানে নতুন এটা ট্ৰিপত গ'লে কিবা এটা এক্সিডেণ্ট দেখা যায়। যেতিয়া মই ঘৰৰ পৰা ওলাওঁ, ভগৱানক মই আশীৰ্বাদ লৈ ভগৱানৰ পৰা যাতে কোনো বাধা বিঘিনি নহয় ৰাস্তাত। বাকী একো নাই, নিজৰ ওপৰত কনফিডেঞ্চ আছে, নিজৰ বাইকৰ ওপৰত কনফিডেঞ্চ আছে। চ' ন' টেনশ্যন। কিন্তু অভাৰ কনফিডেঞ্চ হোৱাটোও বেয়া। অ'কে গাইজ, আমি এতিয়া এটা সৰু শ্বৰ্ট ব্ৰেক এটা লৈছোঁ। আমি বৰ্তমান আহি পালোহি সোণাপুৰ। এইটো টোল গেট বেক চাইডে এইফালে আছে। তাৰপৰা চাগে ভালকৈ ধৰিব পৰা নাই। আৰু আমাৰ লগত আজি যোন আছে মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। চিনি পাই চাগে, দিল্লী গৈছিলোঁ এক লগত। হেল্ল', নামটো কৈ দিয়া। বিদ্যুৎ নাথ। এটা ইউটিউব চেনেল আছে, হয়। লিংক থাকিব ডেছক্ৰিপশ্যনত, গৈ পেলাই এবাৰ হ'লেও চাব। আৰু আজি ভিডিঅ' বনাই আছে। আৰু শ্বিলঙৰ বা মেঘালয় আমি য'ত যাওঁ তাৰ ভিডিঅ'খিনি আপোনালোকে পাব। ইয়াৰ চেনেলটো পাব, মোৰ চেনেলটো পাবই। চিন্তা কৰিব নালাগে, চবতে পাই যাব। চবতে পাব, কিন্তু তাৰ চেনেলত চোৱা আগত মোৰ চেনেলত চাই ল'ব, তাৰপিছত তাত যাব। ভাস্কৰ দা চিনি পায় নহয়, আপোনালোকে চিনি পায়। মাজুলী গৈছিলোঁ, কিবা ক'ব? কি ক'ম, মাজুলী হোটেল শ্বিলং গৈ আছোঁ। শ্বিলং চাম, মাজুলী হোটেল অলপ এনজয় কৰিম, আপোনালোককো চাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ লগত আজি আছে এজন নতুন ল'ৰা, তুষাৰ। তোমাৰ ভিডিঅ'বিলাক আহিবনে? ভিডিঅ' মই ইউটিউবত ভিডিঅ' বনোৱা নাই বহুত দিন হ'ল, ইউটিউবটো বাদ দিয়া নিচিনা হৈছে। তোমাৰতো চিলভাৰ প্লে বাটনো আহিছিলে, মই তোমাৰ ঘৰত দেখিছিলোঁ। হয় নেকি? ভিডিঅ' বনাব লাগিব, বাদ দিলোঁ মানে বহুত দিন, টাইম নাপাওঁ না, বহুত ব্যস্ততাৰ মাজত থকা যায় সেইটোৱে। ঠিক আছে বাৰু, অকণমান চাহ পানী খাওঁ, তাৰপিছত ইয়াৰ পৰা ওলাম। অকণমান ৰেষ্ট লৈ লওঁ, কাৰণ কণ্টিনিউ চলাইছোঁ। আৰু এতিয়া আমি যোৰাবাট ক্ৰছ কৰি শ্বিলং ৰ'ডত এণ্টাৰ কৰিম। বেছি স্পীডত চলাব নোৱাৰোঁ, কাৰণ বেগ আছে চাৰিটা বেগ আছে মোৰ বাইকত। এটা টেংক বেগ আৰু পিছফালে 3টা বেগ আছে। চ' বেছি স্পীডত নচলাওঁ যোৰাবাটত, লাহে লাহে গৈ থাকিম। আৰু অত দূৰ যাব আছে, ইয়াতে যদি কিবা এটা হৈ যায় তো কথাটো বেয়া হৈ যায়। ফুল টেংকি ইয়াতে কৰিলে যাব লাগিব, তাত আকৌ স্পীড পায়নে নাইবা মেঘালয়ত। চ' সেইটো কাৰণে স্পীড ভৰাই লৈ যাম। স্পীড দিছে ফুল। অ'কে গাইজ, ৱেলকাম টু মেঘালয়া। এইখিনি যোৰাবাটে হয়, কিন্তু এইখিনি যোৰাবাট মেঘালয়ত পৰে, আৰু ব্ৰিজখনৰ সিফালে আমাৰ অসমত পৰে।
মোৰ বাইকখন যেতিয়া আপ হিলত উঠে, যেতিয়া মানে ওপৰলৈ যায় ৰাস্তাটো, চ' তেতিয়া মানে টানিব বিচৰা নাই, কাৰণ বহুত ৱেইট হৈ আছে ন, 2জন বহিছোঁ আৰু 150cc ইঞ্জিন, তো তাতকৈ আৰু কি কৰিব। আৰু লাগেজ কিমান আছে, 4টা বেগ, পিছত 3টা আগত এটা। লাহে লাহে গৈ থাকিম এনজয় কৰি কৰি। Okay guys, আমাৰ ফাইনেলি চেকিং হৈ গ'ল। আৰু আজিকালি এটা নতুন নিয়ম ওলাইছে, মই আপোনালোকক অথনি কৈছিলোঁ নে নাই কোৱা পাহৰি থাকিলোঁ, কিন্তু এতিয়া মানে এটা এপ আছে, মেঘালয় টুৰিজম এপ। সেই এপটোৰ থ্ৰু দি আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কিমান দিন থাকে আপোনাৰ বাইক বা গাড়ী যি লৈ আহিছে, ক'ত থাকিব, গোটেইখিনি মানে আইটিনাৰী বনাই পেলাই তাত আপলোড কৰিব লাগে। চ' সেইখিনি কৰাৰ পিছত আপোনালোকৰ ইয়াক এণ্ট্ৰি হ'ব। চ' সেইখিনি এপ উইদাউট এপৰ পৰা আপুনি এণ্ট্ৰি কৰিব নোৱাৰে। চ' সেইটো যদি আপোনালোক আহে তেনেহ'লে সেইটো অলপ ধ্যান দিব। এতিয়া ওপৰৰ পৰা আহোঁতে পূৰা স্পীডত আহে, কিন্তু ওপৰলৈ যেতিয়া উঠে চব গাড়ীবিলাক শ্ল' হৈ যায়, চাব টানিব নোৱাৰে না। মইতো 6 নম্বৰ লগাবই পৰা নাই, 5 নম্বৰ চলাই আছোঁ অথনিৰ পৰা। এইটো উমিয়াম লেক তললৈ গৈ আছোঁ, চাই লওক ভালকৈ চাই লওক। এইফালে মাছ ধৰি আছে নেকি, মাছ ধৰি আছে চাগে। কেনেকুৱা লাগিছে উমিয়াম লেক? পানীখিনি ধুনীয়া ঠাণ্ডা। চুইছিলা নেকি তুমি? চুই চাইছা? গা ধুবলৈ মজা লাগিব। গা ধুব নিদিয়ে চাগে, সেইফালে মাছ মাৰি আছিলোঁ। অ'কে গাইজ, আমি উমিয়াম লেকৰ পৰা এতিয়া ওলাম, ওলাই কিবা এটা খাম, খাই লৈ লাইট লুম যাম নেকি, চাম কি কৰোঁ। বাকী এতিয়া প্ৰথম পেট পূজা, কি কাম পূজা, ঠিক আছে। দাদা ভাত কেনেকৈ দিছে? 30 টকা। ভাত কেনেকৈ দিছে? ইয়াত আমি বহুত সস্তাত ভাত পাইছোঁ। তোমাক এটা কথা কৈছোঁ কিন্তু দেই, 60 টকা নিৰামিষ ভাত আৰু মাংস পাৰ পিচ 30 টকা। পাৰ পিচ চিষ্টেমত দিয়ে মানে ইয়াত। মই সুধি আহিলোঁ। কমডাল ভিৰ নে?
ইয়াত মানে বহুত ভিৰ বুজিছে, তামাম ভিৰ, একদম ভিডিঅ' বনাব মন যোৱা নাই। আৰু আপ ডাউনৰ ৰাস্তাবিলাক, আপ হিল ডাউন হিল, চ' অলপ কষ্ট হয়। আপোনালোকক কি ক'ম, ঠাণ্ডা যে বা এক্সট্ৰিম ঠাণ্ডা। আমাৰ ঠাণ্ডা দিনত যেনেকুৱা ঠাণ্ডা লাগে এনেকুৱা ঠাণ্ডা দি আছে ইয়াত। ঠাণ্ডা লাগি গ'ল, ঠাণ্ডা লাগি গ'ল। शिलोंग पिक पीछे से टिकट ले लो, टिकट करना पड़ेगा। শিলঙৰ খেতি চাওক, সেইফালে মানুহকেইজনে মূলা হেৰি কৰি আছে, পেকিং কৰি আছে। গালৰ পিছত গাড়ী আহিব। মানে একচুৱেলি এইফালে শ্বিলং পিক আছিলে, বেগকেইটাৰ কাৰণে আমি যাব নোৱাৰিলোঁ, বাইক যাব নিদিয়ে যিহেতু। চ' সেইটো কাৰণে এইফালে সোমাই আহিলোঁ। এখন মানে সৰু গাঁৱৰ নিচিনা খেতি কৰিছে ইয়াত। লাইট ৰুম পাবলৈ 11 কিলোমিটাৰ আছে আৰু 11 কিলোমিটাৰ আছে। চ' এই অলপ ফটো ছেশ্যন চলি আছে। আৰু এইবিলাক ফটো আপুনি পাব মোৰ ইনষ্টাগ্ৰামত, লিংক থাকিব ডেছক্ৰিপশ্যনত, লগতে ওলাই আছে স্ক্ৰীণত, চাই লওক। এইফালে গৈ এনেকৈ গৈ যাবগৈ লাগিব। চ' গাইজ, আমি আহি পাই গ'লোহি থাংছনিং ভিলেজ। থাংছনিং ভিলেজ আৰু ইয়াৰ পৰা 5 কিলোমিটাৰ আছে ৰাইট লুম। আৰু সন্ধিয়া হওঁ 5টা বাজিলে। মাইল ষ্ট'ন দেখিছোঁ 1 কিলোমিটাৰ আছে বুলি কৈছে লাইট লুম। আৰু আজি বহুত সময় নষ্ট হৈ গ'ল। আমি শ্বিলং পিক যাওঁতে চাবও নাপালোঁ, টাইমো ৱেষ্ট হ'ল। Welcome to Lightlum Village. গাইজ, এইফালে ফটো ছেশ্যন চলি আছে। আৰু একবাৰ চাওক না, নাজাৰাটো চাওকচোন। দিছ ইজ লাইটলুম। এইফালে ফগ আছে, ডাৱৰ আছে কাৰণে অকণমান ঠাণ্ডা হৈ আছে, অকণ ধোঁৱা হৈ আছে। বাকী ঠাণ্ডা, বহুত বতাহ বলি আছে। মইতো হাফ চাৰ্ট পিন্ধি আছোঁ, হাফ টি চাৰ্ট পিন্ধি আছোঁ, বহুত ঠাণ্ডা লাগিছে। আৰু এটা কথা, আমি ইয়াত ড্ৰোন উৰাম বুলি ভাবিছিলোঁ, কিন্তু ড্ৰোনখন ইয়াত নুৰে। বাকী ইয়াৰ পৰা মোবাইল দি শ্বুট কৰিলে ড্ৰোন শ্বট নিচিনাই হৈ যায়।
বাকী ড্ৰোনখন উৰা হয় অলপ ভাল লাগিল হয় দেখি আৰু চবেই ফটো বিজি হৈ আছে আৰু সন্ধিয়া হ'ল এতিয়া ঘৰলৈ যাব লাগে ঐ সন্ধিয়া হ'ল ঘৰলৈ যোৱানে যাব লাগে দেৰি হ'ব নহ'লে ঐ তো চাৰ বোলা লাইট লুমৰ পৰা ওলালোঁ ডাউকি যোৱা প্লেন আছিলে কিন্তু এতিয়া বহুত ৰাতি হৈ গ'ল আৰু ইমান ৰিস্ক ল'ব বিচৰা নাই চ' সেইটো কাৰণে ভাবিছোঁ ইয়াতে ক'ৰবাত ৰুম চুম লৈ পেলাই থাকি যাওঁ অ'কে গাইজ ফাইনেলি আহি আমি ৰুম পালোহি আৰু বহুত ভাগৰ লাগিছে চকু চাই আপোনালোকে গম পাইছে চাগে চ' এইফালে আমি গোটেইজাক বহি আছোঁ এনেই অলপ কথা চথা পাতি আছোঁ আৰু কাৰো ইমান কথা বহুত মানে কথা একদম মই কিহৰ কথা চাওঁ এইটো মোবাইলটো দেখাই দিয়ে নাম্বাৰটো বিজনেছৰ কাম বহুত তো ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম এনেকুৱা নতুন ভিডিঅ'ত কাইলৈ আমাৰ লগত এজন চিনি আছে এয়া চুগাৰমেন মোক দেখাই আছে মোক বুলি চুগাৰমেন চুগাৰমেন এনেকৈ কেনেকৈ কথা পাতা ভাল লাগিছে এতিয়া তোমালোকৰ নহয় যেতিয়া মই হয় চ' কাইলৈ আমি যাম ডাউকি আজি যোৱা নহ'ল গম পালে আপোনালোকে কিহৰ কাৰণে নগ'লোঁ ঠিক আছে এতিয়া অলপ ভাত পানী খাই অলপ শুওঁ কাইলৈ যাম আকৌ লগ পাম মানে নতুন ভিডিঅ'ত আজিলৈ মানে